তো গাইস আমি আহি কিনে দুটা BSNL টাৱাৰ পালো এটা 3 দিন ভাত খনাই কলা পেলাং ঘুরে গলা খাই কিনে আছো আমি তো এই জায়গাখিনিৰ নাম কি এই জায়গাখিনিৰ নাম হল গাইস লাইব্ৰেৰী তো নমস্কাৰ বন্ধুসকল ওয়েলকাম ব্যাক টু জালাবতা তো বহুত দিনৰ বিৰতিৰ পিছত নতুন এটা ভ্লগ লৈ আমি জালাবতা আপোনালোকৰ মাজত উপস্থিত হৈ গৈছো তো বিলকুল ইটা আমি বৰ্তমান আছো আমাৰ ঘৰৰ ওচৰতে তো বেলেগত ক'ত থাকিম বৰষুণ বতৰ আপোনালোকে গমে পাইছি আপোনালোকে অলপ পাৰা না আমি ডাইৰেক্ট গম পাইছো বিছনাতে আছে ইটা কিন্তু আমি অলপ মানে ওলাইছো দেখোন ইটা বয়ানটো অলপ কমছি তো মানে আজি অলপ আমি আমাৰ গাঁৱত কেনেকুৱা কি পানীৰ অৱস্থা আৰু পাগলাদিয়া নদীৰ দিখিন কেনেকুৱা কি হৈছি যাম আৰু ইও যাব জলৰ উচ্ছু চাই থাকক কি চাইছি হে মাছ আছে আইব অলপ সময় ৰখলি আইব হ্যাঁ এই ডিপ্ৰেশনত মাছ হলব মাছৰ আৰু কি দিন আছে আই কিন্তু হাগি কিনে কটি উচি দেখা পাইছো তো গাইস আপোনালোকে মানে আমাৰ লোৱাৰৰ খিনিটো গমেই বেছি তো মানে আমাৰ লোৱাৰত আজি এসপ্তাহ 10 দিন মানৰ পৰা পুৰা বৰষুণ দি আছে তো এটা বস্তুৰ কাৰণে বয়া লাগে আমি মানুহখিনি বাৰু জেংকি টেংকি আছো তো গৰু ছাগাল খিনিৰ এটা বেলেগ পৰিস্থিতি হৈ গৈছে গলিত থাকব গলিত যেটা আকাঠু পানী কি কৰব বুজি নাপে গাইছ তো গাইস ই মানে পূৰ্বে আহাৰ কাৰণে এটা কথা মনত পৰিছে লকডাউনৰ কথা এটা দেখো লকডাউনত মানে গাইস এতিয়া তাৰমানে এটা বস্তু দেখিলো মানে মানুহৰ ঘৰত কিয় লাগি আছে ৰাস্তাৰ কাষত লকডাউনত আমি ৰাতি গৰু ফুৰি যাও না জালা আৰু নিমখ পকেটত লৈ ঘূৰি থাকো তাৰ ঘৰত কিয় দেখিলো খাই চাফা কৰি দিবি বাপৰে বাপ দে গাইস নিঞ্জা ৰাখনি হাও মই দি যাও হেই গেলি ৰু আই ৰ আল্লাহ জিন্দগি দি মাহ কসা কেনা মুটা তো গাইস अपना क्वेश्चन আসুন হাপ কোন খো এই খদু যাই সেংকিংকে কোতে গাইস পানী চাবা আছো না বোকা চাবা আছো ধরবে পারা না গাইস সাইডে সাইডে পানী আছে কিন্তু তলত দেখিন ভরিছ একবার দেখছি না চাবা নালকে তো গাইস একদম বয়া অবস্থা হইছে তো আইগিনে অবস্থা একদম বেয়া হই গেছি তো স্যান্ডেল আর পুরা লং পেন্ট পিন্ধিছিল না পুরা বোকা হই গেছি স্যার হয় তো একবার ব্যাক ক্যামেরা করে আপনারা কেনুকা পানী আছি নদীর কাষত মাথলি আইবিছো আমি তো কেনুকা পানী আছি দেখি আছো তো গাইস আমি আছো বর্তমান মাথরিত সারবিনে জঙ্গল চক মাথরিত আৰু ইবেগে আছে মানুহগিলা থাকে পানী আছি আৰু ইবেগে অলপমান দূৰত আছে আমাৰ নদীটো সেই নদীৰ কাষৰে একলা পথাৰ সেই নদীৰ পানী আহি গেছি তো চক কেনুকা পানী আছি তো এই জায়গাখিনিৰ নাম কি এই জায়গাখিনিৰ নাম হল গাইস লাইব্ৰেৰী মানে এখন লাইব্ৰেৰী কোৰ ধৰ কিতাপ চিতাপ নাই তথাপিতো কি বা লাইব্ৰেৰী মন আছদু গাইস কেনাই মানে কি মানে কেৰাবেলা একবাৰ আমি আসলো তো আমাৰ লগৰ চলি এটা আমাক মাতলে কৈছে লাইব্ৰেৰীত গেলে আছোন আমি ই ৰুমত আহি গেলো তাৰ পাছত কি হল কেছটো মই বোলো ক'ত লাইব্ৰেৰীত যাৱা কৈছে এই লাইব্ৰেৰী তাৰ পাছত মই সুধলো লাইব্ৰেৰী নাকি কৈছে নহয় লাইব্ৰেৰী নহয় কথাটো হইতো এটা পানী চক তো গাইস বকাৰ মাৰে মাজে মাজে যায় আপোনালোকক এটা কথা কও মানে এই যে কলতে আমাৰ এৰ মানে বহুত এক্সপেৰিয়েন্স আছে বানপানীত ককছো অলপ তাৰ মানে এক্সপেৰিয়েন্সটো কেনেকুৱা মানে মোৰ 2003 ত জন্ম হৈছিল যাই কওক নলবে নাপাম আজি নহয় 2003 ত মোৰ জন্ম হৈছিল 2004 ত বানপানী আছিল আৰু এই বানপানীৰ টাইমত মই আমাৰ বাৰান্দাৰ চেৰখানত বহি আছিলো আচ্ছা তাৰ মোৰ গুড এক্সপেৰিয়েন্স ও হেকনি দিয়ক গাইস তো গাইস আপোনালোকে আমাক বহুতে চাই কিন্তু সাবস্ক্রাইব নকৰে আমি কেমানটো দুখ পাছো অন্তৰত নাজলিবা পৰা কয় দি থাকে তলে দি এটা ৰঙা বটন আছে সাবস্ক্রাইব বুলি এইটো টিপি দিব তো গাইস আমি 3 দিন ভাত খনাই কলা পেলাং ঘুরে গলা খাই কিনে আছো আমি সাবস্ক্রাইব তো দিম তো গাইস আমি আহি কিনে দুটা BSNL টাৱাৰ পালো এটা উল্টা হট দিয়েছে কেবল টাওয়ার কিতে কেবল টাৱাৰ ইনকে এটা গেছি উল্টা হট দিয়েছে তোর পরিবেশটো চাই লক তাৰে মাজত আমি জালাবুটা আৰু আমাৰ ইবাগে আছে লেটস ষ্টাডি ব্যাংক এটা শিক্ষামূলক আমাৰ ভিডিও পাব আমি তলত ডেসক্ৰিপচনত লিংকটো দি থম চাই দিব একবাৰ আৰু সাবস্ক্রাইব কৰি দিব তো গাইস আমি আহি পালো এটা সুন্দৰ পৰিবেশ তো চাওক পানী তো গাইস এখনি চাই কিনে এটা ফিলিং কৰকচোন পুৱা উঠিছি বাথৰুমত গেছি অলপ ফিলিংটো অলপ ভাবকচোন আপোনালোকে তো গাইস এই দুইখিনি দেখছি না এই দুইখিনি হৈছে কইঠা তো এই দুইখিনি কইঠা বাছি ইনকে কি বঢ়িয়াকে
বাহাদুৰ চিটেছি গাইছ কি কৈছে কিহৰ কথা কৈছে বাহাদুৰ 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 গম পালা কি আৰু ইবাগে আমি ইনকে চলাটোত জ্বালা বটা লিখি আনছো চাই লওক আৰু ইনকে ইনষ্টাগ্ৰাম আইডিটো আছে সুন্দৰ হে কি উলি দিছ এইটো আচ্ছা দেখছি না খুশি বহুত দেখছি স্যান্ডেল যে বড় অনেক হাতলো গাটত খাই দিয়া এখানে আছে আয়া পাগলা যা মারবো কি নে তোকা চাইলা গাঁৱৰ পৰিৱেশ মানে বাৰিষাত কেনেকুৱা আন হয় গাঁও গিলাত আপোনালোকে আস্তে ভাল লাগে গাইছ কিছু বেমাৰ হ'ব যি জ্বৰ দিয়ে ভৰিখন চাফা হ'ল দা তো গাইজ এইটো আমাৰ গুৱাহাটীয়া আপোনালোকক চিনাকি কৰি দিলোঁ পাণ্ডেজী পানী পাণৰ প্ৰাণ বুলি যি কয় তাৰ নাম পানে কাৰণে পানী পানেৰ পাণ পানে পানেৰ পাণ বঢ়িয়া এদি ৰখিছে কিবা কক তো গাইজ আমি আহি পালো এইটো আমাৰ ভাৰত মহাসাগৰ তো ভাৰত মহাসাগৰত পানী চক তো এখন আছে স্কুল তো এইভাগে আমি কেতিয়া তাৰমানে স্কুলৰ চলিগিলা তো এতিয়া আমি ভাৰত মহাসাগৰৰ সন্মুখত মানে জিৰাবাই বিচ মানে স্কুলত যেতিয়া ছুটি দেই এই বিচৰ পাৰত মানে চলি গিৰে আহি অলপ ৰোমান্টিক কথা পাতে আণ্ডাৰৱেৰ পিন্ধি হাতৰে কি কৰে কি কৰে কি কৰে বাদ দি ফুটবল খেলে গাইছে হাতেদি পানীত যি খেলে ডলফিনৰ লগত আৰু তোমাৰ মুখখন অলপ চম্ভালি কথা ক'বা কাৰণ ভিডিঅ' বনাইছো কওক আপুনি কওক তো আমাৰ এইটো বিশ্বহৰি মন্দিৰ আমাৰ আপোনালোক দেখিছিলোঁ আমি পানী চাক এতিয়া তো গাইছ আমাৰ ভ্লগটো আজি মানে নৰ্মেল ভ্লগে হ'ল ক'ত কেনেকে আমি পানী দেখিলোঁ কি দেখিলোঁ কেনেকে ফুললো মানে গাইছ গাঁও এখনত বাৰিষাত কেনেকুৱা দেখা হয় গাঁও এখনত মানে বাৰিষা কালত কেনেকুৱা এটা পৰিস্থিতি হয় সেইখিনি দেখালো নাই মাছ নাই দিয়ক তো আজিৰ ভিডিঅ'টো এইখিনি আছিল তো বাকীখিনি ই হ'ব বাকী হেৰি আৰু কি ক'ম লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি থৈ দিব গাইছ আমি চলি হলো কিন্তু শালমন যদি তই ক্লিয়াৰ কৰি দেখ তোৰ থপৰা আমি যাব কাম কৰো মোটা লৈ যাম চাইকেল মিছাৰ নহয় কথা হাউ চেণ্ডেল পিন্ধো আনা নাই জতা সাবস্ক্রাইব কৰি দিবা নাম জ্বালা বটা হাউ চেণ্ডেল পিন্ধো আনা নাই জতা সাবস্ক্রাইব কৰি দিবা নাম জ্বালা বটা